এইজনী আহ আৰু অলপ আগৰ পৰা আহোঁ বতাহ মাৰি আছে ঐ বিকাশ তেতিয়া যে দেখি আহিছিলোঁ ছোৱালীজনী মোৰ তাইক কিবা এটা ভাল লাগেও তোৰনো আৰু কাক ভাল নালাগে নহয় অ' মই তাইক বহুত আগৰ পৰাই চাই আছোঁ আগতে খেলিব গ'লেও প্ৰায় মাকৰ লগত মানে বাটত ৰৈ থাকে মই প্ৰায় চাওঁ সেই তেতিয়াৰ পৰাই মোৰ তাইক ভাল লাগে দে লাগি থাক নেৰিবি চাওঁচোন বাৰু কি হয় যাওঁগৈ ব'ল 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 বহুত বহিলোঁ এইখিনি বুজি পাইছা পাইছোঁ ছাৰ ইয়াৰ পিছত ছাৰ সোমাবলৈ পাৰিমনে অঁ আহা বাৰু আজিলৈ এৰিছোঁ কাইলৈ সময়মতে আহিবা নিবি তুমি কিন্তু টিউশ্যন দেৰি কৰি আহিছা অলপ সোনকালে আহিবলৈ যত্ন কৰিবা ঠিক আছে মই কি তাইৰ প্ৰেমত পৰিছোঁ নেকি বাৰু কি হৈছে তাৰমানে মোৰ লগত ৰচোন ইনষ্টা একাউণ্টটো চাওঁ এবাৰ তাইৰ আছেনে নাই অ' মা কথা এটা জানানে কি কথা এইকেইদিন যে টিউশ্যনত নতুন ল'ৰা এটা আহিছে ইমান চাই থাকে আজিকালি ল'ৰাবিলাকৰ কথা জানোৱে নহয় কেনেকুৱা গতিকে সেইবিলাক ল'ৰাৰ পৰা সদায় অকণ দূৰত থাকিবি আজি কিন্তু মিউজিক কৰি ভাল লাগিল ন অঁ ভাল লাগিলে সেইটো বিকাশ নহয়নে অঁ হয় দেখোন ব'লচোন তাৰ ওচৰৰ পৰা আহোগৈ এবাৰ অঁ ব'ল ব'ল ঐ ৰচোন আমাৰ কাম এটা আছে আহি আছোঁ দে দে মই তাৰ ওচৰত যাওঁ দে ঠিক আছে ঐ বহিছ বহিছোঁ ঐ বিকাশ ক কস্তুৰী মই এইকেইদিন সদায় টিউশ্যনত লগ পাই আছোঁ আৰে বিৰাট ভাল কথা দেখোন নহ'লে তই তাইক মনৰ কথাখিনি কৈ নিদিয় কিয় হেই মই তাইক আজিলৈ মাতিয়ে পোৱা নাই কেনেকৈ কওঁ মনৰ কথাখিনি তই তাইক মাতিবলৈ সাহস গোটাব লাগিব বুজিছ চাই লচোন বাৰু আৰু কেইদিনমান দে তই যি ভাল দেখ কৰ দে তই ৰ মই যাওঁ লগৰকেইটা ৰখি আছে মানে দে যা ঐ আহিলি অঁ আহিলোঁ বৌ দে ব'ল ব'ল মইতো তাইক মাতিবই নোৱাৰোঁ কি কৰি মই তাইক মাতিব পাৰিম অঁ তাইক মই ইনষ্টাতে মেছেজ এটা দিওঁ আমিতো ফাইনেলি ৰিলেশ্যনত আহিলোঁ ন আহিলোঁ তুমিতো মোক কেতিয়াও এৰি থৈ নোযোৱাতো নমৰালৈকে মই তোমাৰ লগতে থাকিম সদায় আমাৰ মায়েতো আমাক ভাল ফ্ৰেণ্ড বুলিহে জানে আমাৰ মায়ে যাতে গম নাপায় আমি সাৱধানে থাকিব লাগিব তাকে আমি বহুত ভালকৈ থাকিব লাগিব যাতে মায়ে গম নাপায় কথাখিনি অঁ ছাৰ আহক বহকহি বহক
আপুনি বহক, মই চাহ বনাওঁগৈ। ঠিক আছে যাওক। চাহ লওক ছাৰ। অঁ দিয়ক। আপোনাৰ ছোৱালীৰ ৰিজাল্ট পাই ভাল লাগিল। ধন্যবাদ ছাৰ। হেৰি নহয়, এই আপোনাৰ ছোৱালীক এবাৰ মাতি দিয়কচোন। অঁ শুন, এবাৰ ওলাই আছোন। অ' মা গৈছো ৰ। ছাৰ বহিছে। অঁ 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 বহিছোঁ বহিছোঁ বহিছোঁ। তুমি এতিয়া কোন কলেজত নাম লগাম বুলি ভাবিছা? মই মৰিগাঁও কলেজত ল'ম বুলি ভাবিছোঁ। অঁ বাৰু ঠিকে আছে, নহ'লে মই গৈ থাকোঁ। খুৰী মই গৈ থাকোঁ দিয়ক। অঁ যাওক ছাৰ। অঁ শুন, চাচোন চা, নিবিয়ে ইমান ধুনীয়া বাঁহী বজাইছে। তাৰ বাঁহীৰ মাতবিলাক শুনি ইমান ভাল লাগে নহয়। অ' মা, নিবিৰে যে বহুত জেগা প্ৰগ্ৰামো কৰি ফুৰে। অঁ হয় নেকি? ল'ৰাটো বেয়া নহয় দেই, ল'ৰাটো ভাল। অঁ মা। আমি বাৰু সপোনবোৰ পূৰণ কৰিব পাৰিমনে? কিয় নোৱাৰিম? মই তোমাৰ লগত সদায় আছোঁ। তেও ভয় লাগে অ'। ভয় আকৌ কিয় কৰিব লাগে? বাৰু এতিয়া তোমাৰো ক্লাছ নাই, মোৰো ক্লাছ নাই, ব'লা যাওঁগে। ব'লা। আপোনাৰ লগত মোৰ কথা এটা আছিলে। কি কথা কওকচোন। এই আপোনাৰ ছোৱালী নিবিৰ বুলি কোৱা ল'ৰা এটাক ভাল পায়, মই ঘূৰি ফুৰাও দেখিছোঁ। কি? সিহঁতক মই লগৰ বুলিহে ভাবি আছিলোঁ। সিহঁত যে এনেকুৱা হ'ব বুলি মই ভবাই নাছিলোঁ। আপুনি কিন্তু তাইক তাৰ পৰা আঁতৰাই আনক দেই, নহ'লে বুজিছেই নহয়, তাই পঢ়া শুনাত বেয়া হৈ যাব কিন্তু। মই মোৰ ক'বলগীয়াখিনি ক'লোঁ, বাকী আপোনাৰ মৰ্জি কি কৰে। তাইক মই আজি ভাল কৰি দিম গ। অঁ হ'ব দিয়ক, আপুনি এতিয়া ঘৰলৈ যাওক। ঠিক আছে। অঁ শুন শুন, অঁ শুন, ওলাই আছোন তই, ওলাই আহ। কি হ'ল মানে মা, ইমান চিঞৰি আহিছ যে? তই এনেকুৱা কৰিবি বুলি মই ভবাই নাছিলোঁ। মই বুজা নাই মানে। কি কৈছ? তই নিবিৰক ভাল পাৱ? অঁ মা, ভাল পাওঁ। আজিৰ পৰা তোৰ কলেজ যোৱা বন্ধ, আৰু তাৰ লগত যি কিবা কিবি আছিল সকলো তই শেষ কৰিব লাগিব। অ' মা, তুমি কথা এটা গম পাইছানে? কি কথা? আমাৰ ভাইটিয়ে নহয় ছোৱালী এজনী ভাল পায়। প্ৰায় সিহঁতক মই কলেজত দেখাই পাই থাকোঁ। কি? কোন ছোৱালী? ঘৰ ক'ত? ছোৱালীজনী ক'ৰ হয় মই নাজানো, কিন্তু ছোৱালীজনী আমাৰ ঘৰৰ লগত একেবাৰে নিমিলে মা, কাষ্টৰো নিমিলে। ইয়াক মই তাইৰ পৰা আঁতৰ কৰিবই লাগিব। আমাৰ ঘৰখনে তেনেকুৱা এজনী ছোৱালী কেতিয়াও মানি নলয়। তুমি যি ভাল দেখা তাকেই কৰা মা। বাবা, এইফালে আহাচোন। অঁ মা, গৈছোঁ ৰ'বা। মই এইবিলাক কি শুনিছোঁ বাবা? কোনবিলাক মা? এক্টিং নকৰিবা বাবা, মই বেয়া পাওঁ। তুমি যোনজনী ছোৱালী চাইছা, সেইজনী ছোৱালী আমাৰ ঘৰখনে কেতিয়াও মানি নলয়। মই মুঠতে তাইকে ভাল পাওঁ, তাইকে লৈ আনিম। তো মই ঘৰৰ কথা ভাবিবলৈ নাই। কথা এটা আছিল তোমাৰ লগত। ঐ তহঁত বহ, কথা পাত, আমি গৈ থাকোঁ। ঐ ব'ল ব'ল। মই আৰু তোমাৰ লগত থাকিব নোৱাৰোঁ। কিয়? সিদিনা সঞ্জীৱ ছাৰে আমাৰ মাক বাটত লগ পাই সকলো কথা কৈ দিলে। তাৰপিছত? সেইকাৰণে মায়ে মোক তোমাৰ লগত থকা মানা কৰি দিছে, আৰু মোক ডেইলি গালি পাৰি আছে। এতিয়া তুমি মোৰ লগত থাকিবা নাথাকা? না, নোৱাৰোঁ মই। কিন্তু কিয়? ঐ শুনাচোন। ঐ বহিছ? অঁ বহিছোঁ, বহ বহ। দে মালবাক মালবাক। হে? তই আকৌ কেতিয়াবা মদ খাওঁ? মাল নাখাইছিলোঁ আগত, কিন্তু আজি খাম। তোৰ লগত মোৰ বহুত কথা আছে, গম পাইছ? কি কথা ক? প্ৰথম মালটো বাকী লচোন, তাৰপিছত ক'ম মই।
তাই কি কৈছে জানো? কি কৈছে? তাই বোলে মোৰ লগত নাথাকে। হে তই কি কৈছ এইবিলাক? তই যি শুনিছ তাকে কৈছোঁ। তাৰ মায়েকে মোৰ পৰা বোলে আঁতৰিব দিছে, আৰু তাইও ইমান বেছি সলনি হৈছে, মোক এনি টাইম ইগন'ৰকে মাৰি থাকে। হে কি কবি, তাইক মই কিমান ভাল পাইছিলোঁ। এই মালবাগ আৰু নালাগে, তোৰ বেছি হৈছে। এই বাঘ বুলি কৈছোঁ ন মইহে খাই আছোঁ। তাই সঁচাই মোৰ পৰা আঁতৰি গ'ল ন? হেই বাদ দে না তাইৰ কথা। তাই তোক পাহৰি গ'ল আৰু তই তাইক পাহৰিব পৰা নাই যে। তই নিজৰ মিউজিকত ফ'কাছ কৰ এতিয়া। সেই মাষ্টৰটোক কি কৰিব লাগে আমি কৰিম নহয়। পাহৰিবলৈ টান হয়। কেনেকৈ মই তাইক ঘপককৈ পাহৰি যাওঁ? তাই মোৰ সঁচা ভাল পোৱা আছিল, বুজিছ? কল এটা আহিছে ৰ। হেল্ল'। ঐ বিকাশ, এই সঞ্জীৱ বুলি কোৱা মাষ্টৰজন এইখিনিতে ৰখি আছে। হা কি চাই আছ তহঁত? ৰ আমি গৈ আছোঁ ৰ। ক'ত যাওঁ? আৰে বল না। তোমালোকে বোলে কিহৰ অভদ্ৰামি কৰিছা? তই সঞ্জীৱ হয়নে নহয় ক? হয়। তই ৰ অলপ, গম পাবি ৰ। তই মোৰ লগৰটোৰ সম্পৰ্কত ধ্বংস কৰিবলৈ ক'ত অধিকাৰ পালি? ঐ বিকাশ, নেলাগে নেকি এইবোৰ কৰিব? তই চুপ থাক, নামি আহ। ঐ বিকাশ, নেলাগে নেকি আৰু? তোক চাই ল'ম মই। এনেকৈ নিবিৰে নিজৰ বন্ধুৰ কথাত সকলোবোৰ পাহৰি তাইৰ লগত কটোৱা সময়বোৰ বুকুত স্মৃতি হিচাপে সাঁচি থৈ নিজৰ পথত আগবাঢ়িল আৰু এদিন সি সফল হৈ ঘৰলৈ ঘূৰি আহিল। ঐ আহ, আমাৰ ঘৰতে বহিবি। দে বল বল, ভালে আছতো? একদম। চা বন্ধু, তই আজি সফল হৈ গ'ল, কিন্তু তোৰ লাইফৰ পৰা তাই আঁতৰি গ'ল, কিন্তু তই সফল হোৱাৰ বাট বিচাৰি পালি। আজি যদি তই মোৰ লগত নাথাকিলি হয়, মই কেতিয়াও সফল হ'ব নোৱাৰিলোঁ হয়। সেইবাবে জীৱনত এজন সঁচা বন্ধুৰ সদায় প্ৰয়োজন। তাই মোৰ সঁচা ভাল পোৱা আছিল হয়, কিন্তু সেইবোৰ সঁচা প্ৰেম হৈ স্মৃতি হৈ ৰৈ যাব বুকুত। ঐ দে তই ৰ, মই গৈ থাকোঁ। হেই ক'ত যাৱ তই? হেৰা শুনিছানে? আহিছোঁ যেতিয়া চাহ একাপ খাই যা। ৰচোন তই কি ক'লি মাত্ৰ? হেৰা বুলি ক'লো। তই মানে বিয়া পাতিলি? অঁ কিমান দিন হ'ল? হ'ল আজি এমাহ মানে হ'ল। অহ, মনে মনে বিয়া পাতি মানে সোমোৱাই থৈছ। আগততো কলেজত একেলগেহে বহি থাক। মোক প্ৰেমত বুজনি দি পেলাই তই এতিয়া বিয়া পাতি সোমোৱাই থৈছ, হা? আৰে ভাই বন্ধু কা। দে ঠিকে আছে, মই গৈ থাকোঁ, তই বহ। দে বাৰু যা।